আমি কারে বলে করবো আমি কারে বলে করবো ভাতৃৰ জন্মদিনত মৃত্যু 7 মহীয়া শিশুটিৰ বয়স আছিল মাত্ৰ 7 মাহ নাম ৰাফছা আক্তাৰ ৰাফছাক বিচনাত ৰাখি ভায়েকৰ জন্মদিনত সকলোৱে আনন্দৰে বেলুন ফুলোৱাত ব্যস্ত কেঁচুৱাটোৱে বিচনাত বহি খেলি আছিল ইফালে সকলোৰ বেলুন ফুলোৱা দেখি কেঁচুৱাটোৱে বেলুন ফুলোৱাৰ চেষ্টা কৰিছিল হঠাৎ কেঁচুৱাটোৰ মুখত এটা বেলুন সোমাই গ'ল সেই সময়ত শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হ'ল কিন্তু ডক্টৰে ক'লে কেঁচুৱাটো আৰু এই পৃথিৱীত নাই মাকৰ বুকুৰ পৰা চিৰবিদায় লৈ 7 মহীয়া ৰাফছা আক্তাৰে ঘটনাটো ঘটিছিল বাংলাদেশৰ ময়মনসিং চাৰিপৰা গফুৰ গাঁৱত 19 মে ৰাতি 8 বজাত গতিকে সতৰ্ক হওক সাৱধান হওক আন 10 জনক সতৰ্ক কৰি দিয়ক ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি আন 10 জনক দেখুৱাৰ সুযোগ কৰি দিয়ক আৰু আমাৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব আমি কারে বলে করবো আমি কারে বলে করবো